আপোনালোকে গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অৰ্থাৎ আৰচি কেনেধৰণে আপোনালোকে নিজৰ মোবাইলতে উলিয়াব পাৰিব অৰ্থাৎ যিকোনো কম্পিউটাৰ শ্বপলৈ নোযোৱাকৈ কেনেকৈ আপোনাৰ নিজৰ মোবাইলতে বা স্ক্ৰীনতে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অৰ্থাৎ আপোনাৰ গাড়ীখনৰ যেটো আৰচি হয় হেতু আপোনালোকে কেনেধৰণে উলিয়াব পাৰিব আজিৰ এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে সকলোখিনি তথ্য সবিশেষ ভালদৰে জানিব পাৰিব আপোনালোকে যেটো নেকি আৰচি বুক অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ যেটো হয় আপোনালোকৰ নিজৰকৰ যেটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট গাড়ীৰ হয় হেতু আপুনি নিজৰ মোবাইলতে অৰ্থাৎ আপোনাৰ যেটো পৰিবহনৰ ৱেবছাইটৰ যোগেদি আপুনি কেনেধৰণে এই বস্তুটো ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি আপুনি কেনেধৰণে নিজৰ মোবাইলতে ৰাখিব পাৰিব আপুনি নিজে কোনো এখন কম্পিউটাৰ শ্বপলৈ কম্পিউটাৰ দোকানত নোযোৱাকৈ আপুনি নিজৰ মোবাইলৰ জৰিয়তে আপুনি কেনেধৰণে এই বস্তুটো কৰিব পাৰিব আপুনি নিজে কৰিব পাৰিব এই সকলো সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আপোনালোকে নিজৰ আৰচি অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট উলিয়াবৰ কাৰণে আপোনালোকে যিকোনো এটা কম্পিউটাৰত আহি আপোনালোকে স্ক্ৰীনত সাৰ্চ কৰাৰ দৰে পৰিবহন.gov.in এই ৱেবছাইটটোত আহি আপোনালোকে এনে ধৰণৰ এটা পেজ ওপেন হ'ব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে আপোনালোকে ইয়াতে অনলাইন সাৰ্ভিসৰ থকা মেডিকেল ৰিলেটেড সাৰ্ভিস এই অপচনটো চুজ কৰি অৰ্থাৎ ক্লিক কৰি ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে সিলেক্ট ষ্টেট নেম অৰ্থাৎ ইয়াতে আপোনালোকে ষ্টেট নেমটো সিলেকশন কৰিব ইয়াতে সিলেকশন কৰাৰ পিছত আপোনালোকৰ এনে ধৰণে তলফালে আহি যাব অৰ্থাৎ তলত আপোনালোকে আহি যাব ইয়াতে আপোনালোকে নতুন পেজ এটা দেখিবলৈ পাব ইয়াতে আপোনালোকে তলফালে আহি পিনি অৰ্থাৎ এনে ধৰণৰ পেজটো দেখিবলৈ পাব ইয়াতে আপুনি আসাম সিলেকশন কৰি থোৱা দেখিব তাৰ পিছত সিলেক্ট আৰটিও সিলেকশন কৰিব লাগিব ইয়াতে আপোনালোকে আৰটিও সিলেকশন কৰিব অৰ্থাৎ আপোনালোকৰ আৰটিও যেটো হয় ইয়াতে আপোনালোকে সিলেকশন কৰি প্ৰসিড অপচনটো অৰ্থাৎ তলফালে যেটো আছে তাত আপোনালোকে ক্লিক কৰিব অৰ্থাৎ ইয়াতে আপোনালোকে চুই অৰ্থাৎ আপোনালোকে আগুৱাই যাব তাৰপৰা এনে ধৰণৰ এটা পেজ ওপেন হ'ব আপোনালোকে ইয়াতে দেখিবলৈ পাব যে এনে ধৰণৰ এটা পেজ ওপেন হ'ব ইয়াতে আপোনালোকে যেটো প্ৰসিড অপচন দেখিবলৈ পাইছে এই প্ৰসিড অপচনটো অৰ্থাৎ ইয়েলো কালাৰ হালধীয়া ৰঙৰ যেটো প্ৰসিড অপচনটো দেখিবলৈ পাইছে আপোনালোকে হেতু সিলেকশন কৰিব অৰ্থাৎ চুজ কৰিব ইপিনি ক্লিক কৰিব অৰ্থাৎ হেতুত আপোনালোকে ক্লিক কৰিব তাৰপৰা আপোনালোকে এনে ধৰণৰ এটা নতুনকৈ পেজ দেখিবলৈ পাব ইয়াতে আপোনালোকে ওপৰফালে দেখিবলৈ পাইছে হোম সাৰ্ভিস এপইন্টমেন্ট অৰ্থাৎ ইয়াতে আপোনালোকে ডাউনলোড ডকুমেন্ট এটোত গৈ পিনি আপোনালোকে এটোত চুই প্ৰিন্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এটোত আপোনালোকে ক্লিক কৰিব অৰ্থাৎ আপোনালোকে ইয়াতে এনে ধৰণৰ ক্লিক কৰি ইয়াতে আপোনালোকে এনেকুৱা ধৰণৰ এটা পেজ ওপেন হ'ব ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে প্ৰথমতে এন্ট্ৰি কৰিব লাগিব ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব তাৰপৰা চেচিছ নাম্বাৰ অৰ্থাৎ গাড়ীৰ যেটো চেচিছ নাম্বাৰ আছে আপোনালোকৰ হেতু আপোনালোকৰ পাঁচটা লাষ্টৰ সংখ্যাটো ইয়াতে দিব তাৰপৰা আপোনালোকে বক্সত ক্লিক কৰি আপোনালোকে জেনাৰেট ওটিপি কৰি আপোনালোকে ওটিপিটো ফিল কৰিব ইয়াতে এন্টাৰ ওটিপিটো অৰ্থাৎ আপোনালোকৰ যেটো ওটিপি হ'ব আপোনালোকে ওটিপিটো এন্টাৰ কৰিব অৰ্থাৎ ইয়াতে দি দিব তাৰপৰা ওটিপিটো দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব এটা তলফালে আপোনালোকৰ যেটো অপচন আছে শো ডিটেইলছ অপচনটো আপোনালোকে যেটো দেখিব পাইছে ইয়াতে আপোনালোকে হেতু ক্লিক কৰিব আপোনালোকৰ সম্পূৰ্ণ আৰচি অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ এনেদৰে আপুনি লাভ কৰিব